প্ৰিয় বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা থাকিল। ভগৱানৰ শ্ৰেষ্ঠ সৃষ্টি আমি মানুহবোৰেই নহয় জানো? চমুকৈ ক'বলৈ গ'লে জীৱশ্ৰেষ্ঠ মানৱ। শ্ৰেষ্ঠতাৰ দাবী কৰা আমি মানুহ প্ৰকৃততে শ্ৰেষ্ঠতাৰ দাবীদাৰ হওঁনে? আমিবোৰে ৰাতিপুৱাৰ পৰা সূৰ্যাস্তলৈকে প্ৰত্যেকেই কিবা নহয় কিবা কামত ব্যস্ত থাকোঁ, নহয় জানো? যিহেতু আমাক কৰ্মই ধৰ্ম বুলি কোৱা হৈছে, মানৱ সমাজত থকা ধৰ্মসমূহেও এই কথাকে কৈ আহিছে। ইয়াৰ ভিতৰত আমাৰ সনাতন হিন্দু ধৰ্মত কৰ্মকে মুখ্য জ্ঞান কৰা হৈছে। প্ৰতিটো যুগতে ভগৱানে তাক তেওঁৰ পদ্ধতিৰে কৈ আহিছে। মহাভাৰতৰ যুগত কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিতে শ্ৰীকৃষ্ণই তেওঁৰ প্ৰিয় সখী অৰ্জুনক মানৱ জীৱনৰ প্ৰতিটো মুহূৰ্তৰ বিষয়ে কৈ গৈছে, যাক আমি গীতা নামেৰে জানিব পাৰিছোঁ। ইয়াত আমি কেৱল কৰ্ম কৰি যোৱাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা হৈছে, ফলাফলৰ ওপৰত নহয়। কিন্তু আমি আমাৰ দৈনন্দিন জীৱনত ইয়াক প্ৰতিফলিত কৰিব পাৰিছোঁনে? এই কথাৰ ওপৰতহে গুৰুত্ব দিয়া উচিত, নহয় জানো? আমাৰ হিন্দু শাস্ত্ৰসমূহেও মানৱ জীৱনত ঘটিত হোৱা সকলো ঘটনাৰে কিবা নহয় কিবা কাৰণ আছে বুলি কৈছে। বিচাৰিব জানিলে মানৱ জীৱনত সংঘটিত হোৱা সকলোবোৰ সৰু বৰ ঘটনাৰ কাৰণ জানিব পাৰোঁ। তাৰ কাৰণে আমাক দুটা অত্যন্ত দৰকাৰী বস্তুৰ প্ৰয়োজন। সেই বস্তুটো কি বাৰু আপোনালোকে জানেনে? সেই বস্তু বা আহিলা দুটাই হ'ল ক্ৰমে আত্মানুসন্ধান বা আত্মবিশ্লেষণ, আৰু দ্বিতীয়তে হ'ল ব্যক্তিৰ সত্যৰ প্ৰতি নিষ্ঠা আৰু সততা, নহয় জানো? আহকচোন আমি সকলোৱে এই দুটা গুণৰ ওপৰত গুৰুত্ব দি আগবাঢ়োঁ। ধন্যবাদ।